নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি মই দেখুৱাম আপোনালোকক কেনেদৰে টিকটকত আপোনালোকে নিজৰ মনে বিচৰা ভিডিঅ' বনাব পাৰিব। তো বলক আপুনি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা টিকটক এপ্লিকেশ্যনটো ডাউনলোড কৰিব আৰু প্লে ষ্ট'ৰত আপোনালোকে টিকটক লিখিলে আপোনাৰ টিকটক এপ্লিকেশ্যনটো দেখাব। ইয়াত যেনেকৈ মই অলৰেডি যিহেতু এপ্লিকেশ্যনটো ডাউনলোড কৰিছোঁ গতিকে মোক ইয়াতে দেখাইছে। তো প্ৰথম আপোনালোকে টিকটক এপ্লিকেশ্যনটোত যাওঁ, টিকটক এপ্লিকেশ্যনটো অ'পেন কৰি লওঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে ভিডিঅ' চলি আছে। তো ইয়াতে আপোনালোকে প্লাছ বটনটোত ক্লিক কৰক। প্লাছ বটনটোত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিব পাইছে মোৰ ভিডিঅ' চলি আছে, ইয়াৰ কেমেৰা অন হৈছে। ওপৰত আপোনালোকে দেখা পাইছে এড এ মিউজিক আছে, ইয়াতে আপোনালোকে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে মিউজিকবিলাক আহি গৈছে। আপোনালোকে যিটো মিউজিকত ভিডিঅ'টো বনাব বিচাৰে সেই মিউজিকটো ছিলেক্ট কৰিব। ইয়াতে মই মাত্ৰ মিউজিকটো ছিলেক্ট কৰিছোঁ, এইটো ক্লিক কৰি দিয়ক। ইয়াৰ পিছত লোডিং হৈছিলে, মিউজিকটো আহি গ'ল। ওপৰত ইয়াত দেখা পাইছে মাত্ৰ নিচিনা আহি গৈছে। ইয়াৰে পিছত ওপৰত আপোনালোকে বিভিন্ন অপশ্যনবিলাক দেখিবলৈ পাইছে। ইয়াতে ওপৰৰ প্ৰথমটো হৈছে আপোনাৰ কেমেৰা, বেক কেমেৰা অন হ'ব ইয়াতে। তাৰপিছত ইয়াতে আছে আপোনাৰ বিউটি মোড অন অফ এইটো আছে। স্পীড আছে আপোনালোকৰ ফাষ্ট, নৰ্মেল, স্পীড আছে শ্ল', ফাষ্ট, এইটো ওৱান এটা দিছোঁ নৰ্মেল মোড। তাৰপিছত আপোনালোকে দেখিব পাব বিউটি মোড আছে এইটো অন অফ দেখাইছে। ইয়াৰ পিছত আপোনালোকে এইটো দেখিব লাগিছে বিভিন্ন ধৰণৰ এইবিলাক মোডবিলাক পাইছে। যিটো মোডত আপোনাৰ ভাল লাগে সেইটো মোডত আপুনি ভিডিঅ'টো বনাব পাৰিব। ইয়াৰ পিছত ইয়াতে আপুনি দেখিছে টাইমাৰ 15 কাউণ্ট টাইমাৰ দেখা পাইছে। ইয়াৰ পিছত আপোনাৰ ভিডিঅ'টো ষ্টাৰ্ট হৈ যাব। ওপৰত যিডাল আঁচ দেখিছে সেইডাল আঁচৰ মতে আপোনাৰ ভিডিঅ'টো আৰম্ভ হৈ আছে। আৰু তলত ৰেকৰ্ডিং চুইচটো ইয়াত দেখাই দিছে। আপোনালোকৰ ভিডিঅ'টো 15 ছেকেণ্ডলৈকে চলি থাকিব আৰু ভিডিঅ'টো আৰম্ভ হ'ব। এনেদৰে 15 ছেকেণ্ড শেষ হোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো প্ৰচেছিং হৈ গ'ল আৰু এতিয়া প্লে হৈছে ভিডিঅ'টো। এতিয়া আপোনালোকে ভিডিঅ'টোত যদি ট্ৰিম কৰিব বিচাৰে এয়া কৰিব পাৰিব, মিক্সাৰ লগাব পাৰিব। তাৰপিছত আকৌ যদি ইয়াতে আপোনালোকে কিছুমান ফিল্টাৰ ষ্টিকাৰ লগাব বিচাৰে, ইয়াতে ধৰক ষ্টিকাৰ লগাব পাৰে। এই ষ্টিকাৰ লগাই দিলে ওপৰত এনেকৈ ষ্টিকাৰটো ডাঙৰ কৰি দিলোঁ, ষ্টিকাৰ লগাই দিলোঁ। তাৰপিছত নেক্সট কৰি দিলোঁ। ইয়াৰ পিছতে ইয়াতে ভিডিঅ'টো আপোনাৰ ছেভ হৈ গ'ল। এতিয়া আপুনি এতিয়া ড্ৰাফ্ট কৰি পেলাই আপুনি ভিডিঅ'টো ছেভ কৰিব পাৰিব। এনেদৰে আপুনি নিজে মনে বিচৰা ভিডিঅ' আৰম্ভ কৰিব পাৰিব আৰু ভিডিঅ' আপুনি নিজৰ হোৱাটছএপ, ফেচবুকত শ্বেয়াৰ কৰিব পাৰিব। তো আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।